দৰ্শকসকল, মহান বিশ্বকৰ্মাৰ বিষয়ে কোনে নাজানে? কোৱা হয় যে তেওঁক মডাৰ্ণ ৱেপন ডিজাইনাৰ ৰূপত চোৱা হয়। তেওঁ এই দেৱতা আৰু অসুৰৰ অস্ত্ৰ শস্ত্ৰৰ ডিজাইন কৰিছিল। তেওঁ বহুতো ৰাজপ্ৰসাদ আৰু ভৱনৰ নিৰ্মাণ কৰিছিল। তাৰ উপৰিও বিশ্বকৰ্মাই এনেকুৱা বহুত বস্তু বনাইছিল যিবোৰ আজিৰ যুগত ক'বলৈ গ'লে বিশ্বৰ সকলোতকৈ প্ৰথম ইঞ্জিনিয়াৰ মহান বিশ্বকৰ্মাজীয়েই আছিল। সেইকাৰণে তেওঁৰ এই বিশেষ দিনটোত আমি আজি মহান বিশ্বকৰ্মাৰ বিষয়ে আৰু তেওঁৰ কিছুমান ৰহস্যৰ কথা জানিবলৈ চেষ্টা কৰিম। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। দৰ্শকসকল, আজিৰ সময়ৰ প্ৰত্যেকজন ব্যক্তিয়ে মহান বিশ্বকৰ্মাৰ পূজা কৰে, কিন্তু শতাংশ মানুহেই তেওঁৰ বিষয়ে নাজানে। আমাৰ মাজৰ কেৱল কিছুমানেহে হয়তো জানে চাগে যে মহান বিশ্বকৰ্মাক দেৱশিল্পী বুলি কিয় কোৱা হয়। যদি নাজানে তেন্তে আজি ইয়াৰ বিষয়ে ভালদৰে জানি লওক। দৰ্শকসকল, স্কন্ধ পুৰাণৰ মতে বিশ্বকৰ্মা ভগৱানৰ পৰিচয় বৃহস্পতি ভাগিনী ভাৱনা ব্ৰহ্মবাদিনী। মানে বিশ্বকৰ্মা এজন অস্ত্ৰ শস্ত্ৰৰ নিৰ্মাণকৰ্তা আছিল। এই শ্লোকৰ অৰ্থ হ'ল যে মহাৰিষি অংগিৰাৰ ডাঙৰ পুত্ৰ বৃহস্পতিৰ ভনীয়েক ভাৱনাৰ ব্ৰহ্মবিদ্যাৰ জ্ঞান আছিল। তেওঁৰ বিবাহ অষ্টম বাসু মহাৰিষি প্ৰভাসৰ লগত সম্পন্ন হৈছিল আৰু মহান বিশ্বকৰ্মা এই দুয়োৰে সন্তান আছিল। বহু লোকেতো ভগৱান বিশ্বকৰ্মাক ব্ৰহ্মাদেৱৰ পুত্ৰ বুলিও কৈছে, যাক দেৱতাসকলৰ শিল্পী হিচাপে জনা যায়। ইয়াৰ বাহিৰেও মহান বিশ্বকৰ্মা ভগৱানৰ সকলো শিল্পকাৰ আৰু ৰচনাকাৰৰো ইষ্টদেৱ বুলি কোৱা হয়। দৰ্শকসকল, এতিয়া জানো আহক ভগৱান বিশ্বকৰ্মাই কি কি বস্তুৰ নিৰ্মাণ কৰিছিল। বাল্মীকি ৰামায়ণত উল্লেখ থকা মতে শ্ৰীলংকাৰ ৰাৱণৰ সুন্দৰ লংকাৰ নিৰ্মাণ স্বয়ং ভগৱান বিশ্বকৰ্মাই কৰিছিল। ইয়াৰ বাহিৰেও পুৰাণী ধৰ্মগ্ৰন্থৰ মতে মাল্যবান, মালি, সোমালী নামৰ তিনিটা ৰাক্ষস ভগৱান বিশ্বকৰ্মাৰ ওচৰলৈ গৈ সিহঁতে নিজৰ বাবে এটা ৰাজপ্ৰসাদ আৰু বিশাল ৰাজ্যৰ নিৰ্মাণ কৰিবলৈ ক'লে। তেতিয়া ভগৱান বিশ্বকৰ্মাই ক'লে যে ইন্দ্ৰৰ আজ্ঞাৰ মতে তেওঁ ত্ৰিকুট পৰ্বতত সোণৰ লংকাৰ নিৰ্মাণ কৰিছিল আৰু সিহঁতক ক'লে যে তোমালোকে তাতেই গৈ থাকিব পাৰা, আৰু এনেদৰে লংকাত ৰাক্ষসৰ আধিপত্য স্থাপিত হ'ল। দৰ্শকসকল, বহু গ্ৰন্থত এইষাৰো পঢ়িবলৈ পোৱা হয় যে ৰাৱণৰ মাহীমাকৰ পুতেক ধন কুবেৰৰ আজ্ঞাত ভগৱান বিশ্বকৰ্মাই সোণৰ লংকাৰ নিৰ্মাণ কৰিছিল। এই সোণৰ লংকাক পাছত ধন কুবেৰৰ পৰা ৰাৱণে কাঢ়ি লৈছিল। যেতিয়া ৰাৱণে সীতাক হৰণ কৰি পুষ্প বিমানত তেওঁক লংকালৈ লৈ গ'ল, তেতিয়া লংকালৈ যাবলৈ ভগৱান ৰামৰ আজ্ঞাৰ মতে বান্দৰৰ সৈন্যই সাগৰত সেতুৰ নিৰ্মাণ কৰিছিল। কোৱা হয় যে বাল্মীকি ৰামায়ণৰ মতে শিল্পকলাৰ জ্ঞানী নল নামৰ বান্দৰ ভগৱান বিশ্বকৰ্মাৰেই পুত্ৰ আছিল। তেওঁৱেই ৰাম সেতুৰ নিৰ্মাণ কৰিছিল। আৰু দৰ্শকসকল, ভগৱান শিৱই যিখন ৰথত উঠি বিদ্যুৎমালী তাৰকাক্ষ আৰু কমলাক্ষক বধ কৰিছিল, সেই ৰথৰ নিৰ্মাণো স্বয়ং ভগৱান বিশ্বকৰ্মাই কৰিছিল। দৰ্শকসকল, মহাদেৱৰ এই ৰথখন সোণৰ আছিল, যাৰ সোঁফালৰ চক্ৰত সূৰ্য আৰু বাওঁফালৰ চক্ৰত চন্দ্ৰমান বিৰাজমান আছিল। ইয়াৰ বাহিৰেও কোৱা হয় যে দ্বাৰকা নগৰৰ নিৰ্মাণো ভগৱান বিশ্বকৰ্মাই কৰিছিল। বাস্তুশাস্ত্ৰৰ মতে এই নগৰৰ ভৱন, ৰাস্তাকে ধৰি প্ৰত্যেক বস্তুৰ নিৰ্মাণ বিশ্বকৰ্মাই নিজেই কৰিছিল। সেইকাৰণে ভগৱান বিশ্বকৰ্মাক দেৱতাসকলৰ ইঞ্জিনিয়াৰ বা অভিযন্তা বুলি কোৱা হয়। দৰ্শকসকল, আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিলোঁ আমাৰ আজিৰ এই প্ৰস্তুতি আপোনালোকে শুনি ভাল পালে। ভগৱান বিশ্বকৰ্মাৰ বিষয়ে যদি আগৰ পৰাই জানে তেন্তে তলত কমেণ্ট কৰি জনাবচোন, আৰু এনেদৰে এক্সক্লুজিভ ভিডিঅ'বোৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।